সকলোকে নৱজিত বৰুৱা অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি অসমৰ কেইজনমান পৰিচিত ব্যক্তিৰ মিমিক্ৰি কৰিব ওলাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমাৰ অসমীয়া ছবি জগতৰ এজন হাঁহিৰ খোৰাক যোগোৱা ব্যক্তি হিৰণ্য ডেকা ডাঙৰীয়াৰ মিমিক্ৰি কৰিব ওলাইছোঁ। হেল্ল', কি নাম তোমাৰ? বাহ, ইমান ধুনীয়া, যেন শুনি থাকিম মানে প্ৰেম, কেতিয়াবা প্ৰেম হৈ যায়, মানে মোৰ হৈছেতো, বুজা নাই? না 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 মানে মই কথাটোহে কৈছিলোঁ, বুজা নাই? তাৰ পাছত অতুল পাচনি ডাঙৰীয়া। বা কি ধুনীয়া মাৰুতি গান, যেন চায়ে থাকিম, ছোৱালী দেখিলে চকু টিপ মাৰিবলৈ মন যায় ডেকা ল'ৰা। তাৰপিছত আমাৰ নিৰ্বাচনৰ লগত জড়িত এজন ব্যক্তি, সকলোৰে পৰিচিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মামা। তেখেতৰ কৰোঁ। নমস্কাৰ। প্ৰফুল্ল কুমাৰ মহন্ত যেতিয়া মুখ্যমন্ত্ৰী আছিলে, তেতিয়া মই ক্লাছ 9ত পঢ়ি আছিলোঁ। প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই মোক ক'লে যে ভাইটি দোকানৰ পৰা তামোল এখন আনি দিয়া। মইতো গম পোৱা নাছিলোঁ গুপ্ত হত্যাৰ নাম প্ৰফুল্ল কুমাৰ মহন্ত। আজি প্ৰফুল্ল কুমাৰ মহন্তই বেলতলাত মিটিং পাতি ক'লে কি হু ইজ হিমন্ত বিশ্ব শৰ্মা। তেতিয়াতো মই ডাইৰেক্টলি কৈ দিম না হু ইজ প্ৰফুল্ল কুমাৰ মহন্ত এণ্ড হোৱাট ইজ এজিপি। এজিপিটো একো হোৱা নাই ন। এতিয়া নাগৰিকত্ব সংশোধনী আইনক লৈ যিখন যি পৰিস্থিতি সৃষ্টি হৈ আছে ন, তেনে আমাৰ জাপানী এনকেফেলাইটিছটোলৈ মন কৰক। সেইটোৱেতো আমাৰ বহুতো সকল ৰোগীৰ সৃষ্টি কৰি দিছে ন, আৰু তাততো আমি বহুতো কোটি টকা খৰচ কৰি দিছোঁ। এতিয়া জাপানী এনকেফেলাইটিছটোক যদি আমি অবৈধ জাপানী বা বহিৰাগত বুলি কওঁ ন, সেইটোতো কোনো কাৰণতে শুদ্ধ নহয় ন। নমস্কাৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত লগ পাম। নমস্কাৰ।